আজি আকৌ এবাৰ ভৰ দুপৰীয়াখন ওলাই আহিছোঁ। আহি পাই গ'লোহি এয়া যোৰহাট টাউন। এতিয়া অপেক্ষা মাত্ৰ লগৰকেইজনী অহালৈ। সৌৱা আহি পালেহি এজনী। দুইজনী মিলি বজাৰ অলপ কৰিবলৈ আছিলে, সেয়া কৰি ল'লোঁ। বজাৰ চজাৰ কৰি হ'ল। তাৰপাছত সময় আহিল আমাৰ পেট পূজা কৰাৰ। তাৰপাছত গোটেইকেইজনী আহি আহি পাই ডাউকাছ ৰেষ্টুৰেণ্টত। পকেটত নাই ধন বোলে ডাউকাছতে খাবৰ মন। তাৰপিছত আমি লাহেকৈ ভিতৰলৈ সোমাই আহিলোঁ। বাহ, বৰ ধুনীয়া চোন। চাৰিওফালে বৰ ধুনীয়াকৈ সজাই ৰাখিছে। মই এইফালে বহি লৈ ফটো মৰাত ব্যস্ত। সিফালে সৌ দুগৰাকীলৈ চাওকচোন, মেনু পঢ়াত ব্যস্ত দুইজনী। কি খাম কি নাখাম ভাবি থাকোঁতে পিজ্জা এটাকে অৰ্ডাৰ দিলোঁ। এইফালে আকৌ আমাৰ হাঁহিবলৈ হাঁহি ৰাখিবলৈ পৰা নাই। তাৰপাছত আমি অৰ্ডাৰ দিয়া